নমস্কাৰ। আজিৰ ভিডিঅ'টো অলপমান বেলেগ ভিডিঅ' হ'ব। বেলেগ মানে তেনেকুৱা বেলেগ নহয়। আজি মাছ মাৰিম, কিন্তু মাছ মাৰাটো বাৰু চবে পাৰে, চবে মানে বৰশী বাটো চবে পাৰিছে, কিন্তু কেনেকুৱা ডেঞ্জাৰ জাগাত যাম, ক'ত যাম আৰু কি মাছ পাম। মোৰতো টাৰ্গেট বাৰু শ'ল মাছ আছে, বাৰু চাওঁ। কিন্তু জাগাত য'ত যাম তাত এনেকুৱা এনেকুৱা ডাঙৰ ডাঙৰ সাপ থাকে। তো যদি সাপ দেখোঁ তেনেহ'লে আপোনালোকক সাপো দেখুৱাম। কিন্তু মাছ মৰাৰ আগতে মেইন বস্তুটো হৈছে টোপ। তো তাৰ কাৰণে তো এই মালখন আনিবৰ কাৰণে কিমান কষ্ট কৰিলোঁ, কেইটা বল্লৰ কামৰ খালোঁ, তো আপোনালোকে নিজে গম নাপাব। কিন্তু এই মালখনে মেইন। তো মালখন কেনেকৈ ক'ৰ পৰা আনিলোঁ ভিডিঅ'টোত দিছোঁ, আপোনালোকে চাওক। পিছে আহি মেইন মালখন, ইখন পাৰাটোহে মেইন চেলেঞ্জিং কাম। ঘণ্টামান এইখন ট্ৰাই কৰি আছোঁ, কিন্তু এইখন আমি পাৰিব পৰা নাই মানে। তো আৰু সৰু বল্লো নহয়, এইখন আমাৰ সেন্দুৰীয়া বল্লো বুলি কয়। তো দেখা পাইছে আপোনালোকে এই মালখন। বৰশী পাতিলে নহ'ব, এনেকৈ কষ্ট কৰি কিনে টোপ আনিব পাৰিব লাগিব। এই মালখন ইয়াতে আছে। তো তামাম জংঘল আপোনালোকে চাব পাৰে। তো মাছ মাৰিলে নহ'ব, এনেকুৱা জেগাত এনেকৈ আহিব পাৰিব লাগিব। চাব পাৰে জেগাটো মানে খুবেই ডেঞ্জাৰ জেগা। তো জেগাটো চাওক না, কেনেকুৱা জেগা। তো খুব ডেঞ্জাৰ জেগা এইখিনি। আৰু সাপ নোলালে হ'ল, খালি বাকী যি ওলাই থাকক। তো মেইন বস্তুটো হৈছে সাপ। তো পানী অলপ কমিছে আগতকৈ, পানী আগতকৈ বহুখিনি কমিছে। মাজতে পানী ফুল আছিলে, গতিকে মাছ পাওঁনে নাই চাওঁ। কিন্তু ইয়াত শ'ল মাছ আছে। তো এইটো ফিচাৰীতে, এইটো পুখুৰীতে শ'ল মাছ থাকে। তো মোৰ টাৰ্গেট বাৰু শ'লেই আছে। চাওঁ কি মাছ পাওঁ। আৰু যি মাছ পাম, খালি কি চাইজটো ডাঙৰ হ'ব লাগে, বাছ কথা সিমানে। তো চাইজ ডাঙৰ হ'লে হ'ল। গৰৈ পালেও হ'ব, কাৱৈ পালেও হ'ব, কথা নাই। তো এইপিনে এনেকৈ কোনপিনে যাব পাৰি। ফাইনেলি এইখিনি জেগালৈ আহিছোঁ। এইখিনি অলপমান ভাল বৰশী বাবৰ কাৰণে। তো ইয়াৰ পৰা দেখিছে আপোনালোকে, চাব পাৰে ইফালে পথাৰ আছে, এইফালে পথাৰ আছে, আৰু সেইফালে এটা ৰাস্তা আছে, সেনেকৈ যায়। তো এইটো ইয়াতে মই বৰশী বাম। তো চাওঁ কি মাছ পাওঁ। মানে ঠাণ্ডা বতৰ কাৰণে নে কি নাজানো, কিন্তু এতিয়ালৈকে মই আহিব প্ৰায় আধা ঘণ্টা হ'ল, এটা মাছে মানে খুট মৰা নাই। বহুত টাইম হ'ল, মোটামুটি আধা ঘণ্টা হ'ল, এতিয়ালৈকে মানে এটা মাছো খুট মৰা নাই। তো এনেকৈ হ'লে মানে নোৱাৰিম বাৰু দেখাব মাছ, কিন্তু তথাপিও মই হাৰ নামানো। এতিয়ালৈকে এটা মাছো মানে টোপত খুট মৰা নাই। তথাপিও ধৈৰ্য আছে, কাৰণ বৰশী বাবলৈ আপোনালোক ধৈৰ্য লাগিব, এক নম্বৰ কথা। আৰু ধৈৰ্য নহ'লে বৰশীত আপোনালোকে মাছ উঠাব নোৱাৰে। আৰু মোৰ যিহেতু টাৰ্গেট ডাঙৰ মাছ, গতিকে ধৈৰ্যটো লাগিবই বাৰু। ফাইনেলি এই মালটো উঠালোঁ। চাইজ একদম সৰু, মই এক্সপেক্ট কৰা মানে চাইজ এইটো নহয়। তথাপিও মানে এনেকুৱা মাল পালেও মানে, কাৰণ আধা ঘণ্টা হ'ল এটা মাছ পোৱা নাছিলোঁ। দুনিয়াৰ ভৰিৰ ফালে মহৰ কামৰ খাই লিখি। আৰু এটা আগতকৈও এইটো মানে মালটো সৰু। সেইটো পাইছিলোঁ প্ৰায় আধা ঘণ্টা আগত, আৰু আধা ঘণ্টা পিছত এইটো পালোঁ। আৰু চাইজ একেবাৰে সৰু মাছৰ। ট্ৰাই কৰি আছোঁ, ডাঙৰ মাছে ধৰা নাই। ভাবিছোঁ ইয়াৰ পৰা যাওঁ, বেলেগ চাইডে যাম, কাৰণ ইয়াতে এনেকুৱা মাছ পাই আছে, কাম নাই, এইবোৰ মাছ লৈ লাভ নাই। যি নহওক দুটা পালোঁ। তো চাওঁ আৰু কেইটা মাছ নিব পাৰোঁ। ইয়াৰ পৰা একদম যাওঁ, আৰু ইয়াত মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টামান মানে পাতিলোঁ, কিন্তু মাত্ৰ দুটা মানে পাইছোঁ মাছ, তাকো একদম সৰু সৰু মাছ। তো আমি ভাবিছোঁ এবাৰ বেলেগ চাইডে যাম। তো সেইফালে যাম, সেইফালে মানে ঢৌ মাৰি আছে ডাঙৰ ডাঙৰ। তো সেইফালে যদি যাওঁ, ডাঙৰ মাছ পাওঁ নে নাই চাম। মুঠতে আজি ডাঙৰ মাছ উঠামে। তাৰ পৰা আহিলোঁ, আৰু আহি কিনে এতিয়া বেলেগ জেগা এটাত যাম, আৰু তাতে চাওঁ মাছ পাওঁ নে নাপাওঁ। মুঠতে বহুত কষ্ট হ'ল, আৰু কিন্তু মাছ মাত্ৰ এতিয়ালৈকে দুটা পাইছোঁ। আৰু কেনেকুৱা জংঘলৰ জেগাত আহিছোঁ, আৰু যদি দুটা মাছ লৈ যাওঁ নহ'ব। তো 10টা মাছৰ টাৰ্গেট আছে, 10টা মাছ কৰিমে। তো জেগাটো চেঞ্জ কৰোঁ বাৰু, বহুত টাইম মূৰত লোকেশ্যনটো চেঞ্জ কৰিলোঁ। আৰু এইটো এগেইন বেলেগ লোকেশ্যনত, একে চাইজ, প্ৰায় সৰু সৰু চাইজ। এলি ক'ত মাছ পামে। এই এতিয়া মই বৰশী পাতি আছোঁ, মানুহে আৰু এইবাৰে গৰু নিব হৈছে আৰু 2 ঘণ্টাতকৈ বেছি হৈ গ'ল, আৰু মাছ পালোঁ মাত্ৰ 3টা। ভাল লগা নাই, মানে একদমেই মাছে ধৰা নাই। আৰু বতৰৰ কাৰণে হ'ব পাৰে, মে বি চাগে। আৰু একদম সৰু সৰু মাছ। তো অলপ ৰেষ্ট লৈ ল'ম, অলপ ব্ৰেক লৈ ল'ম। এই আগৰ পিনে ডাঙৰ ডাঙৰ ঢৌ মাৰি আছে, সেইপিনে। কিন্তু এইপিনে য'ত বৰশী পাতি আছোঁ, ইয়াত আপোনাৰ মানে মাছে ধৰা নাই। সৰু সৰু মাছে ধৰি আছে। সেইপিনে ডাঙৰ ডাঙৰ মাছে ধৰিছে, কিন্তু তাক লাগি যোৱাটো টান। তো এনেকুৱা প্ৰায় জংঘল আছে, চ' তালৈকে যোৱাটো টান। তো চাওঁ, আৰু অলপ সময় ধৈৰ্য ধৰিম, ৰেষ্ট ল'ম, ৰেষ্ট লৈ কিনে পাতিম। 10টা মাছৰ টাৰ্গেট আছিলে, আৰু এতিয়ালৈকে 7টা পালোঁ বাৰু।
তো চাওঁ আৰু 6টা মাছ উঠাব পাৰোঁ নে নাই, আৰু অলপ সময় পাতিম, বেছি নাপাতো, আধা ঘণ্টা। বহুত টাইম হ'ল আৰু ইয়াতে মাছ নাই, বহুত চেষ্টা কৰিলোঁ, মাছে নধৰে। গতিকে মাছে যদি নধৰে পাৱাৰ আশা কৰি লাভ নাই। গতিকে ইয়াৰ পৰা যাওঁ আৰু চাওঁ, যদি যাওঁতে ক'ৰবাত এনেকুৱা জেগা পাওঁ তাত পাতিম, আৰু নতুবা আজি আৰু নাপাতো, কাৰণ এটাও মাছে ধৰা নাই। মেবি চাগে বতৰটোৰ কাৰণে মাছ নাপালোঁ, আৰু নাপাই ঘৰত আহিলোঁ, আহি পেলাই গাটো ধুলোঁ, ধুই কিনে এতিয়া ভাতকেইটা খাব ওলাইছোঁ। ভাতকেইটাত বনাইছে মাহৰ দালি, আৰু আছে কণী ভাজি, মাছৰ কণী ভাজি, আৰু মাছ মানে বেপাৰীৰ পৰা ৰাখিছিলে। তো মৰেল অফ দ্য ষ্টৰি মানে এইটো কি, মাছ আচলতে চবে কিনি খায়, কিন্তু মাছ মাৰি মৰাৰ যিটো মজা, সোৱাদকে, সেইটোৱে আচল মজা কিন্তু। তো নেক্সট এটা ভিডিঅ' অলপ বেলেগ ট্ৰাই কৰিম, অলপ কিবা বেলেগ বনাবৰ কাৰণে ট্ৰাই কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব।